আজিৰ ভিডিঅ'টো একদম খোৱাৰ বোৱাৰ পৰা আৰম্ভ কৰিছোঁ। হেল্ল' ৰাইজ, নমস্কাৰ। মই নিমিষা। আশা কৰোঁ সকলো কুশলে আছে। আৰু এই কাপোৰযোৰটোৱে দেখিছে, এইটোৰ মোৰ তোলনি বিয়া মানে মোৰ পুষ্পিতা অনুষ্ঠানতে মোক খুব মৰমৰ মামা এজনে গিফ্ট দিছিল। আৰু এইযোৰ তেনেকৈয়ে সোমাই থাকিলেই। তাৰপিছত সেইদিনা ঘৰলৈ যাওঁতে মই লৈ আহিছোঁ এইযোৰ এবাৰ চিলাই পেলাই পূজাত পিন্ধিম বুলি। বাৰু আপোনালোকক দেখাম কেনেকুৱা হয়। আৰু এই যে বজাৰখন দেখিছে, এইখিনি ঘৰৰ পৰা অহা বস্তু হয়। আমি এতিয়া চবেই ভগাই ল'ম, তাকে আপোনালোককো অলপ দেখাই দিলোঁ। একদম ঘৰৰ ফ্ৰেছ বস্তু হয় সকলো। আৰু ঘৰৰ পৰা দূৰত থকা মানুহবোৰেতো বুজি পায় ঘৰৰ বস্তুৰ আদৰ মোহ কিমান, আচলতে কিমান ভাল লাগে এনেকৈ টোপোলা আহিলে, নহয়নে? দেখি আমি একদম ফূৰ্তিত পাগল হৈ গৈছোঁ। আজি খুব খাম আৰু বুলি কেইবাদিনলৈও চব্জি নিকিনিলেও হৈ যাব। আৰু এয়া সকলোৰে ভাগ, কাৰণ লেবত কোনোবাই কিবা এটা আনিলে সকলোলৈকে দিয়া হয়, কাৰণ সকলোৱেতো ঘৰৰ বস্তু খাবলৈ আশা কৰে, নহয়নে? আৰু এয়া আবেলিৰ সময় খোৱা বোৱাৰ পৰ্ব চলিছে। আৰু দিনটো ডিউটি কৰি থাকি আবেলি কিবা এটা খাবলৈ মন যায়ে, নহয়নে? এইটো সকলোৰে অভ্যাসেই চাগে। আৰু বাকীবোৰে কাম কৰিছে, মই খোৱাত লাগিছোঁ। মোক এলেহুৱা বুলি নাভাবিব আকৌ, ময়ো কাম কৰি মেলি আজৰি হৈছোঁ। বাকী সিহঁতলৈও এতিয়া মানে দিম। আৰু খালি মই খোৱাখিনি ভিডিঅ' কৰিলে সিহঁতি খোৱাখিনি ভিডিঅ' কৰিবলৈ নহ'ল। আৰু বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আদৰেৰে মৰমেৰে বিদায়।